গুড ইভিনিং গাইজ, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে ভাল, মোৰো ভালেই। আজি আকৌ নতুন এটি ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহিছোঁ। আশা কৰিম ভিডিঅ'টো চাই সকলোৱে ভাল পাব। এয়া সন্ধিয়াৰ বেলা হয়, দুপৰীয়া ভাতটো খাই যিহেতু ভাগৰ লাগে, একো কৰিব মন নাযায়, টোপনি ধৰে, সেইবাবে শুলোঁ। এতিয়া শুই উঠি প্ৰথমতে বিচনাখন ঠিক কৰি ল'লোঁ, তাৰপিছতে যিকেইটা কাম আছে সেইকেইটা কৰি লৈছোঁ। বাচন ধুবলৈ আছে, যিহেতু গোটেই কাপোৰ কানিও মানে চপাই আনি জাপি ৰাখিলোঁ। তাৰপিছত বাচনখিনি ধুই লৈ পেলাই এতিয়া আৰু ধুনীয়াকৈ সন্ধিয়াৰ যিখিনি কাম কৰি লৈছোঁ। কি হয়, দুপৰীয়া ভাতটো খোৱাৰ পিছত আৰু একো কৰিবলৈ এলাহ লাগে, মানে একো কৰিব মন নাযায়, সেই থাকি যায় আৰু। এতিয়া শুই উঠি ধুনীয়াকৈ কামখিনি কৰি লৈছোঁ। আশা কৰিম ভিডিঅ'টো চাই সকলোৱে ভাল পাব। আৰু যদি কোনোবাই মোৰ ভিডিঅ'টো এতিয়া প্ৰথমবাৰৰ কাৰণে চাই আছে, ছাবস্ক্ৰাইব কৰি থৈ যাব, যাতে আৰু আগলৈ অহা ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে। আৰু যোনে যোনে চাই আছে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু ধুনীয়াকৈ চাই থাকিব এতিয়া ভিডিঅ'টো কি কি কৰি আছোঁ, কি কি নাই কৰা। এয়া গধূলি যিহেতু ঘৰটো সাৰা মানে সদায় ভাবোঁ দেই, সন্ধিয়া হোৱাৰ আগে আগে মানে আন্ধাৰ হোৱাৰ আগে আগে ধুনীয়াকৈ ঘৰটো সাৰি পেলাই ৰাখিম। যিহেতু বহুতে কয়ও মানে সন্ধিয়া সময়ত ঘৰ সাৰিব নাপায় বুলি, আৰু ঘৰটো নাসাৰিলেও মনটো ভাল নালাগে, আৰু বাকী কামখিনি কৰোঁতে মেলোঁতে সন্ধিয়া হৈয়ে যায়। গতিকে চাই থাকিব ভিডিঅ'টো, কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আকৌ কৈছোঁ ছাবস্ক্ৰাইব কৰি দিব যদিহে কোনোবাই প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো চাই আছে। এয়া ধুনীয়াকৈ ঘৰ ঝাৰু দিয়া হৈ গ'ল। এতিয়া মুখ হাত ধুই পেলাই ধুনীয়াকৈ ধূপ দি ল'ব লাগিব। সন্ধিয়া মই অকল ধূপে জ্বলাওঁ, চাকি নজ্বলাওঁ, যিহেতু বৃহস্পতিবাৰে চাকি জ্বলোৱা হয়, আৰু বৃহস্পতিবাৰ আৰু সোমবাৰে। অন্য বাৰত মই সন্ধিয়া সময়খিনিত অকল ধূপে জ্বলাওঁ। এয়া ধুনীয়াকৈ ধূপটো জ্বলাই লৈছোঁ। ধূপ জ্বলাই লোৱাৰ পিছত নিজৰ যিবিলাক কাম আছে আৰু অকণমান কৰিব লাগিব, আৰু অলপ খোজো কাঢ়ি লওঁ সদায়। তাৰপিছত খোজ কাঢ়ি মেলি অলপ এতিয়া কাম আছে কৰি ল'ব লাগিব। তাৰপিছতে ধুনীয়াকৈ ভাত যিহেতু মই দিনতে বনাই ৰাখিছিলোঁ, তো ভাত বনাবৰ কাৰণে এতিয়া নালাগে, আছেই, দুজনৰ কাৰণে হৈ যাব। খালি চব্জি বনালেই হ'ল। চব্জি হাজবেণ্ডে ধুনীয়াকৈ বনাই ল'ব। আৰু
এয়া ধূপ ধূনা জ্বলায়ো মোৰ হৈ গৈছে ধুনীয়াকৈ। তাৰপিছত এতিয়া অকণমান এনে মানে মনটো ফ্ৰেছ লাগিব, যিহেতু শুই উঠা হৈছে, সেইবাবে অলপ ৰাস্তাত খোজকাঢ়ি ল'ব লাগিব। তাৰপিছত এনে হ'লোঁ। তাৰপিছত এয়া চাওক হাজবেণ্ডে চব্জি বনাই আছে, ৰঙালাও আলু, তাৰপিছত পাপৰ ফ্ৰাই কৰা হৈছিলে। তাকে আজি ৰাতিৰ খানাটো আমি এনেকৈয়ে খালোঁ আৰু বিশেষ তেনেকৈ একো নাছিলে বাৰু। তাৰপিছত আপোনালোকে কেনেকৈ খালে জনাবচোন, আৰু আশা কৰিছোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাইছে। আচলতে বেছি দীঘলকৈ ভিডিঅ' দিয়া নাই, কাৰণ মানে দীঘল ভিডিঅ'টো বহুতে চাই আমনিও পাব পাৰে নহয় জানো, সেইকাৰণে সৰু সৰুকৈ ভিডিঅ'বিলাক কৰোঁ, যাতে মোৰো সুবিধা হয়, লগতে আপোনালোকৰো চাবলৈ যাতে বেছি আমনি নালাগে সেইকাৰণে। তাৰপিছত মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে আপোনালোকে জনাবচোন, আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে বিচাৰে আচলতে ক'ব। যদি পাৰোঁ আৰু আপোনালোকে বিচৰাৰ মতে যিমানখিনি মই পাৰিম নিশ্চয় দিবলৈ চেষ্টা কৰিম। আজিলৈ আপোনালোকক বিদায় লৈছোঁ আপোনালোকৰ পৰা, আৰু আশা কৰিছোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাইছে। গতিকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবৰ কাৰণে নাপাহৰিব।